নমস্কাৰ, সীমা শিৱাংগ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এবিধ বনৌষধ প্ৰস্তুত কৰিব লৈছোঁ মোৰ বেবীটোৰ কাৰণে। যিহেতু তাৰ দুদিনমানৰ আগতে খুব জ্বৰ হৈছিল আৰু বমি হৈছিল। ডাক্তৰক দেখুওৱাৰ পাছত ডাক্তৰৰ মেডিচিন খুৱাই তাৰ জ্বৰ আৰু বমি ভাল হ'ল, কিন্তু তাৰ এতিয়া জিভাখন খুব বগা হৈ আছে। আৰু যেতিয়া আমি সৰু হৈ থকা দিনৰ পৰা আমাক এই বনৌষধবিধ দেউতাহঁতে খুৱাইছিল। যেতিয়া জিভাখন বগা হৈ থাকে আৰু ভিতৰি জ্বৰ এটা অনুভৱ হৈ থাকে, তেতিয়া এই বনৌষধবিধ ব্যৱহাৰ কৰা হয়। গতিকে মই আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ, যাতে আপোনালোকৰো সুবিধা হয়। আপোনালোকৰ সন্তান বা আপোনালোকেও যিকোনো বয়সৰ মানুহে এই ঔষধটো ব্যৱহাৰ কৰিব পাৰে। দেহাৰ যিহেতু দুবছৰ হ'ল এতিয়া, গতিকে দুবছৰীয়া বেবীৰ পৰা আৰম্ভ কৰি আপোনালোকে যিকোনো বয়সৰ মানুহেই যদিহে ভিতৰি জ্বৰ অনুভৱ কৰে আৰু জিভাখন বগা পৰে আৰু কিছুমানৰ ক্ষেত্ৰত মুখৰ পৰা খুব দুৰ্গন্ধ ওলায়, তেনে ক্ষেত্ৰত এই ঔষধবিধ ব্যৱহাৰ কৰিব পাৰে। গতিকে আপোনালোককো দেখাওঁ ব'লকচোন, যাতে আপোনালোকৰো সুবিধা হয়। ঘৰতে এনেদৰে ঔষধ প্ৰস্তুত কৰি আপোনালোকে উপকৃত হ'ব পাৰে। এই পাতখিলা আপোনালোকে চিনি পাইছেনে? এই গছজোপাৰ পৰাই, এতিয়া এই ডালখিনিৰ পৰাই আমি এই ঔষধটো প্ৰস্তুত কৰিম। ইয়াৰ পাত কিছুমান এনেদৰে বগাও হয়। ইয়াক কিছুমানে সৰস্বতী পাত বুলিও কয়। সৰস্বতী পাত বুলি কিতাপৰ মাজত ভৰাই থয়। আমিও সৰুতে সেইটো কৰিছিলোঁ। সৰস্বতী পাত বুলি আমি কিতাপৰ মাজত ভৰাই থওঁ। আপোনালোকে নিশ্চয় চিনি পাইছেই। আৰু এই বতৰত এই গছজোপাৰ পৰা এনেদৰে গুটি হয়। আৰু ইয়াৰ এতিয়া পাতখিনি ব্যৱহাৰ নহয়, ইয়াৰ এই ডালৰ পৰা যিটো আমাৰ চুচ ওলাব, এই ছালটো মই চুচি ল'ম। চুচি লৈ এইখিনি খুন্দি ইয়াৰ পৰা ঔষধ প্ৰস্তুত কৰিম। ডালকেইটাৰ পৰা ছালখিনি চুচি এনেদৰে উলিয়াই ল'লোঁ। লগত মই লৈছোঁ 5টা জালুক। ডাঙৰ মানুহ হ'লে সৰহকৈ ল'ব লাগে জালুক, যিহেতু সি সৰু ল'ৰা, সি ইমান জ্বলা খাব নোৱাৰিব। গতিকে মই জালুক 5টাই লৈছোঁ। আৰু এইখিনি এতিয়া পটাতে পিচি ল'ম, কাৰণ মিক্সাৰ গ্ৰাইণ্ডাৰত দিবলৈ বাতিটো যিহেতু ডাঙৰ আৰু এই বস্তুখিনি কম, গুড়ি নহ'ব। গতিকে মই এইখিনি পটাত পিচি লওঁ। মই এনেদৰে পটাত পিহি লৈছোঁ আৰু ইয়াৰ পৰা ৰসটো উলিয়াই দিম। ইয়াৰ পৰা এনেদৰে ৰসটো উলিয়াই লৈছোঁ। আৰু এনেদৰে মই হেতাখনতে লৈ লৈছোঁ। গেছটো জ্বলাই লৈ ইয়াতে অলপ গৰম কৰি ল'ম ঔষধকণ। দেহাক দিবলৈ মই ইয়াতে ঔষধকণ বাকি লৈছোঁ। আৰু মই নিমখ দিয়া কথাটো ক'বলৈ পাহৰি গ'লোঁ। অকণমান নিমখ ছটিয়াই দিব। আৰু এতিয়া মই দেহাক এইকণ খুৱাই দিম। দেহা ঔষধকণ খাই দিয়া। ভালনে? খাই দিয়া। তুমি নিজে লৈ খাবা, খোৱা। খাই দিয়া, একো নহয়। খাই দিয়া দেহা, গা ভাল হ'ব লাগিব নহয় ন? গুড বেবী। খালা? দেহাৰ গাটো ভাল হৈ থাকোঁতে সি ইমান ধুনীয়াকৈ এদিন খেলি আছিল, আৰু মই মৰমতে ভিডিঅ' এটা কৰি থৈছিলোঁ। ব'লকচোন আপোনালোকেও চাব। আৰু তুমি বনাই লোৱা আকৌ। তোমালৈ মেগীটো নুজুলে তুমি বনাই লোৱা। মই বনাই দিব লাগিব নি? মই বনাই দিম নহ'লে। তুমি লৰাই দিয়া। হৈছে নাই? মোক ভোক লাগিছে নহয়, মেগীটো জলদি বনাই দিয়া আকৌ। হ'ল নি? দিয়া মই অকণমান খাওঁ, মোৰ ভোক লাগিছে। চামুচে খাম, চামুচে। চামুচখন কি কৰিলানো তুমি? টেষ্টি দেই, মেগীটো টেষ্টি হৈছে দেই। তোমালৈ নাই নি? শেষ হৈ গ'ল নি? অঁ, মই চব খাই দিলোঁ নি? অঁ, তুমি আৰু অকণমান বনাই লোৱা তোমালৈ। টেষ্টি।
দেউতালৈ অকণমান থলা নাই দেউতালৈ মেগী অকণমান থলা নাই অকণমান দেউতালৈ বনাই থোৱা আকৌ নহ'লে দেউতাই বিচাৰিব নহয় অঁ বনোৱা তুমিহে খালা অঁ দেউতালৈ বনাব ক'লোঁ তুমি খাই পেলালা খাই পেলালা ভাল কৰিলা গেম খেলিব নি গেম খেলিব তোমাৰ লগত গেম খেলিব ইমানখিনিলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু যদিহে ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ